এইয়া সুন্দৰ সুন্দৰ ফুল। ফুলটোৰ নামটো নাজানো। বাকী ভালে আছে বাইদেউ? লগ পাম আপোনাক হেৰি কেঞ্চাৰ ৰিপৰ্ট কৰিছিলে কেতিয়াবা? গোটৰ আপোনালোকক মাতিব। কিবা কাম আছে কিবা এটা বেলেগ মেঘালী মেঘালী নহয় মেঘা। এয়া গোটেই বাগানখনত ফুলবিলাক চাওকচোন, গোটেই ফুলে ফুল, বেলেগ বেলেগ কালাৰৰ, খুব ধুনীয়া। কেৱল ফুল, কেৱল ফুল, কি ধুনীয়া। আৰু ইফালে আছে এইবিলাক ফুল, চাই লওক। আছে দুই তিনিবিধ ৰং আছে। পাতটো অলপ ডাঙৰ ডাঙৰ চাইজৰ গছ। মজা মজা ফুল একদম। খুব ধুনীয়া ধুনীয়া ফুল, শাৰী শাৰী, খুব ধুনীয়া। বেলেগ বেলেগ লাইনত বেলেগ বেলেগ কালাৰৰ ফুল আছে। ইফালে বেলেগ, ইফালে বেলেগ, এইটো লাইন চাই লওক। আৰু ইফালে অলপমান বেলেগ ফুল, কালাৰ বেলেগ বেলেগ, ৰঙা ৰঙা ফুল, খুব ধুনীয়া। এয়া আপোনালোকে দেখাই পাইছে কিজানি, এয়া কি ফল বুলি কয়, এইটো ফ্ৰুইট হয়। তাৰপিছত এইটো হ'ল চিনি পাইছে, আনাৰসৰ গছ, পাইনাপল। এইটো আৰু কি ফল বুলি কয়, এইটো ড্ৰেগন ফল বুলি কয় নেকি। আপোনালোকে মোতকৈ ভালকৈ জানিব অলপ, চাই ল'ব। এয়া ফলবিধ কেনেকৈ সজোৱা হৈছে, এটা পষ্টত মাটিৰ পৰা এনেকৈ উঠি গৈছে, তাৰপিছত টায়াৰ দিছে, তাৰপিছত ইয়াতে ফলটো লাগিব। চাই লওক, বহুতখিনি আছে।